দুপৰীয়া ভাতৰ বাবে এখন থালি ৰেডি কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব দেই। এয়া পটল পুৰিব লৈছোঁ। পটলখিনি এনেকৈ ধুই কৰি অলপ কাটি লৈছোঁ যাতে তাৰ ভিতৰখনো সিজি যায়। তেনেকৈ জানলাখনৰ ওপৰত পটল আৰু জলকীয়া দি লৈছোঁ আৰু বিলাহী দুটাও দিছোঁ। বিলাহী আৰু পটল দুইটা বেলেগ বেলেগকৈ পিটিকা কৰিম। গেছতে পুৰিছোঁ। তাৰপিছত পিটিকা কৰিবৰ বাবে গোটেইখিনি সঁজুলি ৰেডি কৰি লৈছোঁ। পটলখিনি আৰু বিলাহীখিনি দুইটা বেলেগ বেলেগকৈ দুটা পাত্ৰত লৈ লৈছোঁ। পূৰা পিটিকা তেনেকুৱাবিলাকত মান ধনিয়া আৰু নহ'লে ধনিয়া দিলে ভাল লাগে। মই সেইটো কাৰণে ইয়াত মান ধনিয়া দিছোঁ। তেল আৰু নিমখ সোৱাদ অনুসৰি দি লৈ পেলাই এনেদৰে পিটিকি লৈছোঁ। পিটিকাৰ পিছত বিলাহী পিটিকা ৰেডি হৈ গৈছে। তাৰপিছত পটলখিনি পিটিকি ল'ম। হাতে পিটিকিলে খাবলৈ বেছি সোৱাদ হয়, সেইটো কাৰণে মই হাতে পিটিকিছোঁ। এনেদৰে পটলখিনিও পিটিকি ৰেডি কৰি ল'লোঁ। তাৰপিছত ভাতৰ থালিখন ৰেডি কৰিম। ভাতৰ থালিখন কিন্তু ছোৱালীজনীৰ বাবেহে ৰেডি কৰিম। তাই ভালদৰে এনেকৈ সজাই কৰি দিলে খাবলৈ খুব ভাল পায়, সেইটো কাৰণে তাইৰ কাৰণে ভাতৰ কাঁহীখন ৰেডি কৰি দিওঁ। এনেদৰে ভাতকেইটা গোল গোল কৰি দিলে তাই বহুত ভাল পায়, সেইটো কাৰণে ভাতকেইটা গোল গোল কৰি দিছোঁ। তাৰপিছত ভেন্দি ভাজিছিলোঁ, ভেন্দি অকণমান দিছোঁ, বিলাহী পিটিকা অকণমান, পটলৰ পিটিকা অকণমান। তাই কি পিছে চব নাখায়, কিন্তু মই ভাতৰ কাঁহীত যি যি বনাওঁ চব অকণমান দিওঁ, অকণমান হ'লেও টেষ্ট কৰক বুলি। লাগিলে পিছত পেলাই দিয়ে, তথাপিও মানে মই দিওঁৱেই। তাৰপিছত নেমু এডোখৰ দিছোঁ। নেমু হ'লে তাই কিন্তু ভাতকেইটা গোটেইকেইটা খায়। তাৰপিছত দালিতে মাছ দিছিলোঁ, নহৰু দি তেল মাৰা। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। ভাতৰ কাঁহীখন এনেদৰে সজাই ল'লোঁ। ধন্যবাদ।